ছাব্বিছৰ কাৰণে আজি আমাৰ যিটো চতুৰ্থ ত্ৰিবাৰ্ষিক যিটো অধিৱেশন ট্ৰাইনিয়েল কনফাৰেন্সত বহুত গভীৰভাৱে আলোচনা কৰা হৈ আছে মেটাৰখিনি আৰু আজি আৰু কালি আমাৰ দুদিনীয়া যিটো কাৰ্যসূচী চলি আছে কালিলৈকে আমাৰ গোটেই স্থিতিখিনি স্পষ্ট হৈ যাব। ২৬ৰ কাৰণে আমাৰ যিহেতু দল এটা সুকীয়া দল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আৰু দল হিচাপে আমাৰ যিটো প্ৰস্তুতি চলাব লাগে গ্ৰাছৰুটত সেইখিনি আমি চলাই গৈছোঁ আৰু আজি যিটো কনফাৰেন্স এই কনফাৰেন্সৰ জৰিয়তে আমি গম পালোঁ যে আমাৰ ৱৰ্কাৰ্ছসকল আমাৰ যিসকল কৰ্মীসকল আছে তেখেতসকলে বহুত উৎসাহ উদ্দীপনাৰে তেখেতসকলে কাম কৰি আছে, ৰাইজৰ লগত তেখেতসকলে মত বিনিময় কৰি আছে, তেখেতসকলে সুসম্পৰ্ক ৰাখি আছে আৰু নিশ্চিতভাৱে আমি খাটাং হৈ আছোঁ যে বহুতখিনি সমষ্টিত আমাৰ এতিয়া অলৰেডি ভাল হৈ আছে আৰু বহুতখিনিত আছে য'ত নেকি আমি আৰু ইম্প্ৰুভ কৰিব পাৰিম। তো তেনেকুৱাকৈ আমাৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে। তো সেইকাৰণে আমাৰ UPPL দলৰ হৈ আমি বৰ্তমান দল হিচাপে আমাৰ শক্তিশালী কৰিব লাগে, আমাৰ দলৰ স্থিতি যিটো মজবুত কৰিব লাগে, ৰাইজৰ লগত যিটো সুসম্পৰ্ক ৰাখিব লাগে কাৰণ ৰাইজে আমাক ভোট দিব। তো সেইখিনি প্ৰক্ৰিয়াত আমি আগবাঢ়ি আছোঁ। কিমানটা সমষ্টি 15টা সমষ্টিতে খেলিব আপোনালোকে? নাই, নিশ্চিতভাৱে এতিয়া ধৰক UPPL দল হিচাপে এতিয়া আমাৰ BTRৰ ভিতৰতো 15খন সমষ্টি আছেই, কিন্তু তাৰ বাহিৰেও এতিয়া আমাৰ ডিমাণ্ড আহি আছে। তাৰ বাহিৰেও প্ৰায় 10খন সমষ্টিৰ পৰা অলৰেডি বহুতে আমাৰ লগত যোগাযোগত আছে, তেখেতসকলে প্ৰাৰ্থিত্ব তেখেতসকলে বিচাৰি আছে, কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলেও আহি আছে আৰু আমাৰ যিহেতু এক্সটেণ্ডেড ডিষ্ট্ৰিক্ট হৈ গ'ল তো আমি 15টা আগত যিটো BTR জিলা আছিল তাতকৈ আকৌ এতিয়া গহপুৰ, শোণিতপুৰ, আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট কমিটি হৈ গ'ল, বকো এৰিয়াত আমাৰ কমিটি হৈ গ'ল। তো তেনেকুৱা আমাৰ কমিটিও এক্সপাণ্ড হৈ আছে আৰু তাৰ পৰা ডিমাণ্ডো আহি আছে যে আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। এলায়েন্সৰ ক্ষেত্ৰত কি হ'ব আৰু বেলেগ? এলায়েন্সৰ ক্ষেত্ৰত সেইখিনিয়ে কথা আজি পতা হৈ আছে। আজি যিহেতু ট্ৰাইএনিয়েল কনফাৰেন্স চলি আছে, কালিলৈকে আপোনালোকে স্পষ্ট এনচাৰ পাই যাব।